আপোনালোকৰ খবৰ নিশ্চয় ভাল। দৰজামটো মানি নিলক। এইয়া চিটি বাছত বহি আছোঁ, কোনো নাই দেখিছেনে? এঠাইত ফুৰিবলৈ গৈ আছোঁ দেই। এইয়া লংকেশ্বৰ মন্দিৰৰ নাজাৰা দেখাই দিলোঁ। এতিয়া আমি পাই গ'লোঁ আলহীৰ ঘৰ। মোৰ হাতত দেখিছেনে লবৰকেইটা? এয়া জালুকবাৰীত পালোঁ। বেবীৰ কামত আহিব স্কুলৰ দুটা চেম লবৰ লৈ ল'লোঁ দেই। এয়া আলহীৰ ঘৰৰ গলি দেখিছেনে? একেবাৰে জংঘলত মোৱা যেন লাগিছে দেই। সাপ যদি আহে আৰু হৈছে। ইয়া পাই গ'লোঁ। গেট খুলি আছে পোৱালীকেইটাই। এতিয়া অকণমান পুতলাৰ লগত ময়ে খেলিলোঁ। সৰুকেইটা খেলিব নিদি ডাঙৰটোৱে খেলা চুৰ কৰি দিলে। কি কৰিব, পাগলো না। এতিয়া নেমু পানী খাই ল'লোঁ একেবাৰে মাথাটো ঠাণ্ডা কৰি। ঠিক আছে, বাহিৰত যিহে একেবাৰে টিকা ফটা ৰ'দ, অকণমান টিভি চালোঁ। এতিয়া ফুলৰ লগত চিনাকি কৰি দিলোঁ দেই। এইটো আমাৰ ইহঁতৰ ঘৰৰ ফুল। অকণমান বাহিৰত খেলোঁ আৰু বাই বাই। এতিয়া অন্য এটা ভিডিঅ'ত লগ পাম।